হেল্ল' বন্ধুসকল, ভালনে আপোনালোকৰ? আজি বহুত দিনৰ মূৰত মই ভিডিঅ' এটা বনাইছোঁ নলবাৰীৰ ৰাসৰ। তো আজি আপোনালোকক দেখাম বুলি ভাবিছোঁ নলবাৰীৰ ৰাস। তো আহকচোন ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। এই 89তম নলবাৰীৰ ৰাস মহোৎসৱ 89 বাৰ কৰিলে আজিৰ পৰা। বা ইমান মানুহ হৈছে দেখিছেনে? কেনেকুৱা চাউণ্ড, হাল্লা, বহুত হাল্লা হৈছে দেই। ইমান ঠেলা আছে দেখিছেনে মানুহ কিমান আছে? পিপলাৰ মূৰাত দৰ হৈছে মানুহ, ইমান মানুহ হৈছে ৰাসত, নলবাৰীৰ ৰাসত। তো আজি লাষ্টৰ আগা দিন, মোটামুটি আজি 13 দিনে হ'ব আজি হৈছে। তো চাওক আপোনালোকৰ মানুহ কিমান হৈছে, আজি লাষ্ট আছে। এই ৰাসৰ আৰম্ভণি হৈছে, পূৰা লাষ্টলৈ যাব লগা হ'লে বহুত দূৰ আছে আৰু বহুত ঘূৰিব লাগিব। বহুত ডাঙৰ এৰিয়া, বাপ্পা গোটাই শেষ কৰিব নোৱাৰে। কিমান মানুহ হৈছে গোটাই ঘূৰি শেষ কৰিব নোৱাৰিব, ইমান মানুহ হৈছে। আৰু জেগা বহুত আছে, আপোনাৰ ঠাইও বহুত আছে, চাব লগা জেগা আছে। তো চাব পাৰোঁ কিমানখিনি চাব পাৰোঁ আজি। বিকট জাদুঘরের চোর জাদুঘর এখন মাত্র 50 টাকা। 50 টাকার বিনিময় আপনাদেরকে উপভোগ কৰিব পাৰিব চোর জাদু। ইয়াত ৰেলগেট পৰিছে, মানে অপৰাধী ব্ৰিজ সম্পূৰ্ণ হোৱা নাই। দেখিছেনে কিমান মানুহ জমা আছে? কিমান মানুহ জমা আছে? ৰেলগেট পৰিছে, আগৰ পিনে মানে যাব নোৱাৰে। তো দেখিছে কিমান মানুহ আছে, ৰেলগেট পৰিছে এইপিনে কিমান মানুহ জমা আছে। বহুত মানুহ আছে। এই নলবাৰী হৰি মন্দিৰ দেখিছেনে কিমান ধুনীয়া লগা হৈছে? লাইটিংবিলাক দিয়াৰ কাৰণে বহুত ধুনীয়া লগা হৈছে। এই হ'ল নলবাৰী হৰি মন্দিৰ। কোনোবাই যদি দেখা নাই তো চাব পাৰে, এইটো হৰি মন্দিৰ হয় নলবাৰীৰ। এই মন্দিৰৰ পূৰা মেইন মণ্ডপ পালোঁ। ইয়াত আমি ফটো ল'ম। হেল্ল' বন্ধুসকল, আপোনালোকে কেনে আছে?